Hello viewers, আপোনালোকে চাই আছে M79 Advice YouTube channel. আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ' যি আপোনাৰ বহুত ইউজফুল হ'ব। কিন্তু তাৰ আগতে চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিব আৰু বেল বটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। সাবস্ক্ৰাইব কৰাটো একদম ফ্ৰী হয়। আজি আমাৰ ভিডিঅ'টোত Gmail একাউণ্টৰ দুটা ফিচাৰ্ছৰ ওপৰত ফোকাস কৰা হৈছে। তাৰ প্ৰথম ফিচাৰ্ছটো হৈছে আপোনাৰ Gmail একাউণ্টটো কোনে কোনে এক্সেছ কৰি আছে জানিব পাৰিব। আপুনি যিবিলাক এপছ বা সাইটক এলাউ কৰি থৈছিল যে তেওঁলোকে আপোনাৰ Gmail একাউণ্টটো এক্সেছ কৰিব পাৰে সেইবিলাকক আপুনি ৰিমুভ কৰিব পাৰিব। আপুনি এপছবিলাকক দিয়া পাৰমিশ্যন নিজে ৰিমুভ কৰিব পাৰিব আৰু আপোনাৰ একাউণ্টটো কেনেকৈ সুৰক্ষিত কৰিব জানি লওঁ আহক। ইয়াত মই গুগল একাউণ্টত লগইন হৈ আছোঁ। ৰাইট সাইডে ওপৰ ফালে ইয়াত ক্লিক কৰি আপুনি মাই একাউণ্টত ক্লিক কৰি দিব। এনেকুৱা ইণ্টাৰফেচ দেখা পাব আপুনি। ইয়াত আপুনি আপোনাৰ গুগল একাউণ্টৰ বিষয়ে জানিব পাৰিব। সাইন ইন সিকিউৰিটি, পাৰ্সোনেল ইনফৰমেশ্যন এণ্ড প্ৰাইভেচি, তাৰপিছত আপোনাৰ সিকিউৰিটি চেকআপ, প্ৰাইভেচি চেকআপ। আপুনি সাইন ইন সিকিউৰিটিত যাব, গৈ পেলাই আপুনি এপছ উইথ একাউণ্ট এক্সেছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। এইখিনি হৈছে আপোনাৰ থাৰ্ড পাৰ্টি এপছ। আপুনি তলত মেনেজ এপছ দেখিছে, তাত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ থাৰ্ড পাৰ্টি এপছখিনি আপুনি গোটেইখিনি যিমানখিনি আপুনি এক্সেছ কৰিবলৈ পাৰমিশ্যন দি থৈছে গোটেইখিনি ওলাই যাব। আপুনি এটা এটাকৈ ইয়াত ক্লিক কৰি পেলাই ৰিমুভ কৰি যাব পাৰিব। মই আপোনাক কেনেকৈ ৰিমুভ কৰে মই দেখাই দিছোঁ। আপুনি চিম্পলি ক্লিক কৰিব এপছটোত আৰু আপোনাক ইয়াত ছাইডত দেখা পাবই ৰিমুভ এক্সেছ। ইয়াত আপুনি অ'কে কৰি দিব। তেতিয়া সেই এপছটো আপোনাৰ একাউণ্টটো এক্সেছ কৰিব পৰা পাৰমিশ্যনটো এৰুৱাই পেলাব। ঠিক আছে। আজিকালি আমি একেটা সময়তে কেইবাটাও ডিভাইচত জিমেইলত লগ ইন হৈ থাকোঁ, যেনে ঘৰৰ কম্পিউটাৰটোত, মোবাইল ফোন, অফিচৰ কম্পিউটাৰটোত বা টেবলেটত। এনেকুৱাত আপোনাৰ যদি ডাউট হয় ইয়াৰ কোনোবা এটা ডিভাইচত আপোনাৰ জিমেইল বেলেগে চাই আছে, কি কৰিব আপুনি? তেতিয়া আপুনি এটা ফিচাৰ্ছৰ বাছি ল'ব পাৰে আৰু সেইটো হৈছে চাইন আউট অল আদাৰ ছেশ্যন। তেতিয়া আপুনি এতিয়া ইউজ কৰি থকা ডিভাইচৰ বাদে আৰু য'ত য'ত আপুনি লগ ইন হৈ আছে, য'ত আপুনি লগ আউট কৰিবলৈ পাহৰি গ'ল, এই ফিচাৰ্ছৰ যদি ব্যৱহাৰ কৰে তেন্তে আপুনি একেলগে সকলো ডিভাইচত লগ আউট কৰিব পাৰিব আৰু কোনো বেলেগ ব্যক্তিয়ে আপোনাৰ ইমেইল বিনা পাছৱৰ্ডত চাব নোৱাৰিব। মই লগ আউট হৈ আছোঁৱেই। এতিয়া মই তললৈ স্ক্ৰল কৰি যাম। আমি তলত দেখিবলৈ পাব লাষ্ট একাউণ্ট এক্টিভিটি 9 minutes ago। আপুনি ডিটেইলছত ক্লিক কৰিব। আমি এনেকুৱা এখন ইণ্টাৰফেচ দেখিবলৈ পাম। চাইন আউট অল আদাৰ ৱেব ছেশ্যন। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আমি মোবাইল, কম্পিউটাৰ, টেবলেট য'ত য'ত আমি লগ ইন হৈ আছোঁ সকলোখিনি অট'মেটিকলি লগ আউট হৈ গুচি যাব। আৰু এই সাধাৰণ পদ্ধতিৰে আপোনাৰ জিমেইল একাউণ্টটো আপুনি থাৰ্ড পাৰ্টি এপছৰ পৰা চিকিউৰ কৰি ৰাখিব পাৰিব। আৰু আজি আমাৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাপোৰ্ট কৰিব। থেংক ইউ।